এইবিধ কি বস্তু বাৰু গম পাইছেনে? আগতে স্কুললৈ যাওঁতে খুব খাইছিলোঁ। কোনোবাই চিনি পাইছে যদি কমেণ্ট কৰিবচোন। এইফালে মায়ে কাটি আছে কালাৰ পেপাৰ। কাৰণটো কিয় জানেনে? এইবাৰ আমাৰ নামঘৰৰ প্ৰতিষ্ঠা দিৱসত ভাওনা পাতিছে, অভিমন্যু বধ। আমাৰ মাৰ ভাওটো কি জানেনে? দ্ৰোণাচাৰ্য। সেইকাৰণে ৰাইজে ধনু বনোৱা যুঁজা চলাই আছে। এইফালে ধনু বনাই সম্পূৰ্ণ নহ'লেই বৌ আৰু মাৰ নাচ আৰম্ভ হ'লেই। আমাৰ মাৰ জোচৰ কথানো কি ক'ম, ঘৰত খালি বিষ কিন্তু প্ৰেক্টিচ কৰিব হ'লে চব পাহৰি যায়। আজি দুপৰীয়াৰ সাজ বনোৱাৰ পাল আছিল মোৰ, গতিকে মই চব্জিত বন্ধাকবি ফ্ৰেঞ্চবিন এনেদৰে মিক্স চব্জি এখন বনালোঁ। তাৰপাছত এইফালে চাওকচোন মাটি দাইল বনাইছোঁ। মাটি দাইলতে ওলকবি আৰু কাঠআলু টুকুৰা টুকুৰকৈ কাটি দিছোঁ। ইমান যে ট্ৰাই কৰিছোঁ মাৰ নিচিনাকৈ বনাবলৈ, তথাপিও নহয়গৈ। মাক কওঁতে মায়ে কৈছে তোৰখিনিহে ভাল হৈছে বোলে। আৰু লগত আছিল চালাড আৰু তিলৰ চাটনি।